আমি ৰেডি কৰিছোঁ আৰু আমাৰ চানেকি নামৰ এখন ফাৰ্ম আছে। হেল্ল' ভিউৱাৰ্ছ, মই অংকিতা আৰু আপোনালোক সকলোকে আমাৰ এই ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আহি আছোঁ তিনিচুকীয়াৰ ৰূপাইলৈ, য'ত আমি লগ পাম হস্ততাঁত আৰু বস্ত্ৰশিল্পৰে স্বাৱলম্বী হৈ আন বহুজন নিবনুৱাক কৰ্মসংস্থাপন দিয়া এগৰাকী গৃহিণী মীৰা কলিতা বৰা বাইদেউ। ধেমাজি, ডিব্ৰুগড় আৰু তিনিচুকীয়া টাউন পাৰ হৈ আহিলোঁ। অলপ পিছতে আমি ৰূপাই পাম। এয়া মীৰা বাইদেউৰ তাঁতশালৰ কৰ্মচাৰীসকল, প্ৰত্যেকেই নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। আমি মীৰা বাইদেউক লগ পাইছিলোঁ আৰু তেওঁৰ পৰাই এই ফাৰ্মখনৰ বিষয়ে বহুখিনি কথা জানিব পাৰিছিলোঁ। আহকচোন আমি দুটামান কথা তেওঁৰ মুখেৰে শুনো ফাৰ্মখনৰ বিষয়ে। শিৱা টেকনিকেলৰ আণ্ডাৰতে আমাৰ চানেকি নামৰ এখন ফাৰ্ম আছে। সেই চানেকি ফাৰ্মৰ লগতে আমি এতিয়া এই তাঁতশালৰ কাম কৰি আছোঁ। তাঁতশাল মানে যিটো মানে উৰামাকুৰ শাল, সেইবিলাকে আমি এতিয়া ইউজ কৰি আছোঁ। সেইবিলাক কৰি ইয়াত আমি মানে সকলো ধৰণৰ কাপোৰ কানিয়ে মানে প্ৰস্তুত কৰিবলৈ ব্যৱস্থা কৰিছোঁ। তাত সেইটো কৰি আমি ইয়াত মানে কেইবাগৰাকীকো আমি কৰ্মসংস্থাপন দিবৰ কাৰণে, যাতে তেওঁলোকে ইয়াৰ পৰাই কিবা এটা কৰি চলিব পাৰে তেনেকুৱা ধৰণে আমি কৰিব লৈছোঁ। আৰু দ্বিতীয়তে আমি এতিয়া প্ৰথম অৱস্থাত কটন সূতাবিলাক, কপাহী সূতাৰ কামখিনি কৰা হৈছে। কপাহী এতিয়া লাহে লাহে আমি সেইটো চিল্ক আৰু মুগা সূতাৰ কাম কৰিবলৈও আমি আৰম্ভ কৰিম বুলি সিদ্ধান্ত লৈছোঁ। কাৰণ তেওঁলোকৰ আমাৰ যিসকল শিপিনী আছে, শিপিনীসকলে এই কামবিলাক কৰিবলৈ এতিয়া আগবাঢ়িছে আৰু সেইখিনি কৰিবৰ কাৰণে আমি যিখিনি পাৰিছোঁ আমি তেওঁলোকক সুবিধা কৰি দিছোঁ, যাৰ পৰাই তেওঁলোকৰো সুবিধা হয় আৰু আমি অনুষ্ঠানটো চলাব পাৰোঁ। এই বস্ত্ৰশিল্পৰে এজন কৰ্মচাৰীৰ লগতো আমি কথা পাতিছিলোঁ। নাম বলিন গগৈ। অঁ, আপুনি ইয়াতে জড়িত হৈ আছে ন? এনেই কি কি বয় আপোনালোকে ইয়াত? এতিয়া বৰ্তমান আপোনাৰ যোৰা কাপোৰ, অঁ চাদৰ মেখেলা, চিংগুলকৈ, তাৰপিছত টচৰ এতিয়া আমি ৰেডি কৰিছোঁ আৰু অঁ, টচৰো কৰিছে। অঁ গামোচা, চেলেং। অঁ, আপোনালোকো ইয়াতে কৰি আছে ন? অঁ অঁ, ঠিক আছে। এইফালে এয়া গামোচা লগাইছে। এয়া ডাবল জিৰোত লৈ মেখেলা চাদৰ বনাই আছে এগৰাকীয়ে। এয়া কপাহী সূতাৰ চাদৰ।
ইয়াৰ লগে লগে আমাক মীৰা বাইদেউ জানিবলৈ দিছিলে যে তেওঁলোকে আকৌ নতুনকৈ পাট আৰু মুগাৰ কাপোৰৰ বোৱাৰ ব্যৱস্থাও কৰিব। তেওঁলোকে খুব কম সময়ৰ ভিতৰতে সেই কাম আৰম্ভ কৰিব। মীৰা বাইদেউলৈ বহুত বহুত শুভকামনা থাকিল। তেওঁৰ এই প্ৰচেষ্টা সঁচাকৈয়ে শলাগিবলগীয়া। চানেকি নামৰ এই বস্ত্ৰতাঁত শিল্পলৈ আপোনালোকেও কেতিয়াবা আহিব পাৰে। ইয়াৰ বিভিন্ন ধৰণৰ কাপোৰ আপোনালোকেও ব্যৱহাৰ কৰি চাব পাৰে। খুব সুন্দৰ প্ৰত্যেকযোৰ কাপোৰেই। ইয়াত আজি আমি 3 ধৰণৰ শাল দেখিবলৈ পালোঁ, জেকাৰ্ড শাল, মাইনা অট'মেটিক শাল আৰু সাধাৰণ মাটি শাল। মীৰা বাইদেৱে তেওঁৰ বহুমূলীয়া সময়ৰ মাজতে কিছু সময় আমাক দিয়াৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ। লগতে কৰ্মচাৰীসকললৈ শুভেচ্ছা থাকিলে। এয়া আমি পুনৰ ঘৰলৈ বুলি উভতিছোঁ। আমাৰ এই চেনেলটো আপোনালোকে যদি আজি প্ৰথমবাৰৰ বাবে চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক কৰিব বুলি আশা কৰিলোঁ। আপোনালোকৰ একো একোটা লাইকে আমাক বহুত অনুপ্ৰেৰণা যোগায়।